হাতী যিহেতু তেওঁ গৰ্ভত এটি সন্তান আছিল, সন্তানটোৰ বাবে তেওঁ ফল মূল বিচাৰি আহিছিল। সেই সময়তে মাটি কঁঠালৰ ভিতৰত এটা সোমাই থকা ফটকাৰ পৰা তেওঁ মুখমণ্ডল ব্লাষ্ট হৈছিল। ব্লাষ্ট হোৱাৰ বাবে হাতীজনীয়ে বহুত কষ্ট পাইছিল আৰু তেওঁ মুখমণ্ডল গোটেই ফাটি গৈছিল। তেতিয়া তেওঁ পানীত নামি গৈ পিনে মুখমণ্ডল যেতিয়া ধুইছিলেগৈ তেতিয়া আপোনাৰ কেইদিনমান থাকি হাতীজনী ঢুকাই গৈছিল। এবাৰ ভিডিঅ'টো চাই আপোনালোকৰ হয়তো বহুত বেয়া লাগিছে, মোৰো বেয়া লাগিলে আৰু সেইটো টপিকৰ ওপৰতে আজি মই ভিডিঅ'টো বনাইছোঁ, কথা পাতিম বুলি আহিছোঁ। আহক, মোৰ নাম সুৰজিত, মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই মোৰ চেনেললৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ভিডিঅ'টোৰ পৰা আপোনালোকে বহুত দুখ পাইছে, মই গম পাইছোঁ, কিন্তু এনেকুৱা বহুত কথা চলি আছে, বহুত বাৰ্তা চলি আছে এই টপিকটোৰ ওপৰত। এজনী হাতী যিহেতু তেওঁ গৰ্ভত এটি সন্তান আছিল, সন্তানটোৰ বাবে তেওঁ ফল মূল বিচাৰি আহিছিল। সেই সময়তে মাটি কঁঠালৰ ভিতৰত এটা সোমাই থকা ফটকাৰ পৰা তেওঁ মুখমণ্ডল ব্লাষ্ট হৈছিল। ব্লাষ্ট হোৱাৰ বাবে হাতীজনীয়ে বহুত কষ্ট পাইছিল আৰু তেওঁ মুখমণ্ডল গোটেই ফাটি গৈছিল। তেতিয়া তেওঁ পানীত নামি গৈ পিনে মুখমণ্ডল যেতিয়া ধুইছিলেগৈ তেতিয়া আপোনাৰ কেইদিনমান থাকি হাতীজনী ঢুকাই গৈছিল। তাৰপিছত এজন তাৰে ফৰেষ্টৰে কেৰেলাৰ সেই ভিডিঅ'টো আপলোড কৰিছিল। তাৰপিছত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ভিডিঅ'টো। সেই কথাটোৰ ওপৰতে মই আজি ক'ব আহিছোঁ যে বহুতকেইটা মই নিউজ চাইছোঁ, বহুত শুনিছোঁ আৰু ময়ো বহুত দুখ পাইছোঁ সেইটোৰ ওপৰত কথাটো শুনি লৈ। ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ, সৰু চুটি কৰিম। ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে বহুত মই আজি এটা অলপ আগত নিউজ পাইছোঁ। নিউজটোত এইটো কৈছে যে কেৰেলাৰ এজন লোকে কৈছে যে সেই যিটো মাটি কঁঠালৰ ভিতৰত ফটকা যিটো আছিলে, সেইটো ফটকাটো কেৱল হাতীজনীৰ বাবে দিয়া নাছিলে। তেওঁ খেতি পথাৰত অনিষ্ট কৰা বনৰীয়া গাহৰিৰ বাবে সেই মাটি কঁঠালটোৰ ভিতৰত ফটকা থোৱা আছিলে আৰু সেই হাতীজনী সেই সময়তে আহি আপোনাৰ সেই মাটি কঁঠালো তেওঁ খাই পেলাইছিল। হাতীজনীয়ে খোৱাৰ ফলত সেই ব্লাষ্ট হৈছিল ফটকাটো, সেইবাবে তেওঁ মুখখন ফাটি গৈছিল। এইটো মোৰ মতে কাৰণ হ'বও পাৰে নহ'বও পাৰে, কাৰণ নিউজটো যেনেকৈ পাইছোঁ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। হাতীজনী ঢুকুৱাটো সত্য, হাতীজনী মুখমণ্ডল ফটাটোও সত্য আৰু লগতে হাতীজনী মাটি কঁঠালটো খোৱাটো আৰু লগতে মাটি কঁঠালৰ ভিতৰত সোমাই থকা ফটকাটো কথাও সত্য। কিন্তু তাৰ কেৰেলাৰ এজন লোকে কৈছে যে, নিউজ এটা পাইছিলোঁ অলপ আগত, তাকে মই আপোনাক ক'ব বিচাৰিছোঁ যে কৈছে হাতীটোৰ বাবে সেইটো কোনো মাটি কঁঠালো দিয়া নাছিলে, খেতি পথাৰ অনিষ্ট কৰাৰ বাবে এই গাহৰিৰ কাৰণে সেই মাটি কঁঠালৰ ভিতৰত আপোনাৰ ফটকাটো ভৰাই দিছিলে। চ' গাইজ, ভিডিঅ'টো ইমানেই। মই আপোনালোকক ক'ব বিচাৰিছিলোঁ যে আৰু এটা কথা মনত ৰাখিব, ভিডিঅ'টো মই ৰাতি আপলোড কৰিম যেতিয়া ভিডিঅ'টো আমি নাপাব পাৰে। তো 5 তাৰিখে আজি হৈছে চন্দ্ৰটো আকাৰ ডাঙৰ হৈ দেখিব আৰু লগতে ষ্ট্ৰবেৰী কালাৰ দেখা পাব। লগতে 8 তাৰিখে আপুনি জোনটোৰ লগত আৰু দুটা গ্ৰহ দেখা পাব, নিশ্চয় মিছ নকৰিব চাব। আৰু 20 তাৰিখ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দীঘল দিনটো হৈছে 20 তাৰিখ। আপুনি এইটো ফিল কৰিব নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা। নেক্সট কাবাক ক'ব পাৰিব যে আপোনাৰ নতুন প্ৰজন্মক ক'ব পাৰিব যে 2020 চনৰ 20 জুনৰ তাৰিখটো আমাৰ পৃথিৱীৰ চবতছে দীঘলীয়া দিন হ'ব। সঁচাকৈ 2020 চনটোৰ সঁচাকৈ অদ্ভুত হৈছে। লগতে কৰোণা আতংক কৰিছে পৃথিৱীত, লগতে ভাৰতকো কৰিছে। দেখিব আপুনি জোনটো বেকগ্ৰাউণ্ডটো গোটেই ৰাউণ্ড হৈ থাকিব। মই আপোনাৰ ভিডিঅ' ক্লিপ সৰু লগাই দিছোঁ চাব। আৰু জোনটো ৰাউণ্ড হৈ থাকিব গোটেই আপোনাৰ এটা ৰিঙৰ দৰে দেখিব, সঁচাকৈ মেজিকেল দৰে লাগিব, নহয়নে? চ' ভিডিঅ'টো ইমানেই আছিলে গাইজ। কেনে পালে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেল আইকন ক্লিক কৰি অল নটিফিকেশ্যন ক্লিক কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে যাতে জানে। চ' থেংক ইউ ছ' মাছ, লাভ ইউ অল, বাই বাই গাইজ।